নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ NC স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 2025 বৰ্ষত লক্ষ্মী পূজা কোনদিনাখন পালন কৰা হ'ব, পূজাৰ সঠিক সময় কি হ'ব, লক্ষ্মী পূৰ্ণিমা কেতিয়াৰ পৰা কেতিয়ালৈ থাকিব আৰু লক্ষ্মী পূজাৰ দিনা কি কি বিশেষ কাম কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। এই সকলো বিষয় আজি আমি এই ভিডিঅ'টোত এটা এটাকৈ আলোচনা কৰিম। লগতে ভিডিঅ'টোৰ শেষত উল্লেখ কৰিম লক্ষ্মী পূজাৰ দিনাখন কোনবোৰ বস্তু দান কৰিলে আপুনি অত্যন্ত সুফল লাভ কৰিব তথা মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আপোনালোকে চাব। শাস্ত্ৰত উল্লেখ থকা মতে যদি এই দিনটোত সঠিক পদ্ধতিৰে পূজা অৰ্চনা কৰা হয় তেন্তে মা লক্ষ্মীৰ আশীৰ্বাদে ঘৰত ধন সমৃদ্ধি আৰু শুভ শক্তিৰ আগমন ঘটে। লক্ষ্মী পূজা হিন্দু ধৰ্মৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটি উৎসৱ, কাৰণ মা লক্ষ্মীয়ে ধন সম্পদ সৌভাগ্য সমৃদ্ধি দান কৰে। বিশেষকৈ পশ্চিমবংগ, অসম, উৰিষ্যা আদি অঞ্চলত এই পূজা শৰতৰ পূৰ্ণিমা অৰ্থাৎ আহিনৰ পূৰ্ণিমাত পালন কৰা হয়। এই লক্ষ্মী পূজা কোজাগৰী লক্ষ্মী পূজা নামেৰেও পৰিচিত। এই দিনটোত বিশ্বাস কৰা হয় যে মা লক্ষ্মী নিশা জাগ্ৰত হৈ থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটোত যদি আপোনালোক নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। ব'লক তেনেহ'লে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। অসমীয়া পঞ্জিকা অনুসৰি এই বছৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা পালন কৰা হ'ব 6 অক্টোবৰ 2025, অসমীয়া 19 আহিন 1432 ভাস্কৰাব্দ সোমবাৰে। লগতে লক্ষ্মী পূৰ্ণিমা আৰম্ভ হ'ব 6 অক্টোবৰ 2025, অসমীয়া 19 আহিন 1432 ভাস্কৰাব্দ সোমবাৰে ৰাতিপুৱা 11:23 আৰু এই লক্ষ্মী পূৰ্ণিমা সমাপ্ত হ'ব 7 অক্টোবৰ 2025, অসমীয়া 20 আহিন মঙলবাৰে ৰাতিপুৱা 9:31। বন্ধু বান্ধৱীসকল, এই বছৰ অৰ্থাৎ 2025 বৰ্ষত লক্ষ্মী পূজাৰ সকলোতকৈ শুভ সময় হৈছে 6 অক্টোবৰ 2025, অসমীয়া 19 আহিন সোমবাৰে সন্ধিয়া 7:37 পৰা নিশা 10:57। আহক এতিয়া আমি জানি লওঁ শৰৎকালত এই লক্ষ্মী পূৰ্ণিমাৰ দিনাখন উদযাপন কৰা লক্ষ্মী পূজাৰ দিনটোত কোনবোৰ বস্তু দান কৰিলে আপুনি অত্যন্ত সুফল লাভ কৰিব তথা মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব। লক্ষ্মী পূজাৰ দিনাখন দান পুণ্য কৰাটো অত্যন্ত শুভ হিচাপে শাস্ত্ৰ অনুসৰি মনা হয়। শাস্ত্ৰ অনুসাৰে এই দিনটোত কিছু বিশেষ বস্তু দান কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হৈ গৃহত ধন সমৃদ্ধি, শান্তি আৰু সৌভাগ্য আহে। শাস্ত্ৰ অনুসাৰে লক্ষ্মী পূজাৰ দিনাখন ধন সম্পত্তিৰ কিছু অংশ দান কৰিলে গৃহত ধনৰ স্থায়ী বাস হয়। দুখীয়া, সাধু সন্ত বা যিজনে প্ৰয়োজনত আছে তেওঁলোকক দান কৰাটো অতিকে শুভ হিচাপে মনা হয়। দ্বিতীয়তে, অন্ন, চাউল, দালি, খাদ্য সামগ্ৰী। অন্নদান মহান দান বুলি কোৱা হয়। লক্ষ্মী পূজাৰ দিনত অন্ন দান কৰিলে ক্ষুধাৰ অভাৱ নাথাকে আৰু গৃহত সমৃদ্ধি সদায় অটুট থাকে। তৃতীয়তে, বস্ত্ৰদান। লক্ষ্মী পূজাৰ দিনাখন নতুন কাপোৰ দৰিদ্ৰ লোকক বা প্ৰয়োজনীয় ব্যক্তিলৈ দান কৰিলে পুণ্য লাভ হয়। বিশেষকৈ শুদ্ধতা আৰু ভক্তিৰে দান কৰাটো অতিকে গুৰুত্বপূৰ্ণ। চতুৰ্থতে, লক্ষ্মী পূজাৰ দিনাখন চাকি, তেল বা পূজাৰ সামগ্ৰী দান কৰাটো অতিকে শুভ হিচাপে মনা হয়। চাকি, তেল, ধূপ, গন্ধ ইত্যাদি দান কৰিলে ধৰ্মীয় পুণ্য লাভ হয় আৰু লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত সদায় থাকে। পঞ্চমতে, তুলসী গছ বা পবিত্ৰ গছৰ দান। শাস্ত্ৰত কোৱা হৈছে যে যি গৃহত পবিত্ৰ গছ বিশেষকৈ তুলসী থাকে তাত লক্ষ্মী দেৱীৰ কৃপা সদায় থাকে। ষষ্ঠতে, নাৰিকল, ফল মূল বা মিষ্টান্ন দান। নাৰিকল, ফল মূল আদি দান কৰাটো সমৃদ্ধিৰ প্ৰতীক। মিষ্টান্ন দান কৰিলে ঘৰত আনন্দ আৰু সম্প্ৰীতি বজাই থাকে। কিন্তু বন্ধু বান্ধৱীসকল, সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে দান সদায় শুদ্ধ হৃদয়েৰে অহংকাৰবিহীনভাৱে আৰু আনন্দেৰে কৰিব লাগে। লক্ষ্মী পূজাৰ দিনাখন সন্ধিয়াৰ সময়ত দান কৰাটো অতিকে শুভ হিচাপে বিবেচনা কৰা হয়। আপোনালোকে দান কৰাৰ আগতে ওম লক্ষ্মী মহাদৈব্য
নমঃ মন্ত্ৰ উচ্চাৰণ কৰিলে অধিক পুণ্য লাভ কৰিব। এইদৰে লক্ষ্মী পূজাৰ দিনত শুদ্ধ মনৰ সৈতে দান দক্ষিণা কৰিলে লক্ষ্মী দেৱী প্ৰসন্ন হৈ গৃহত ধন ধান শান্তি আৰু সমৃদ্ধিৰ বন্যা বোৱাই আনে। আহক বন্ধু বান্ধৱীসকল এতিয়া জানি লওঁ এই পবিত্ৰ দিনটোত মা লক্ষ্মীৰ আশীৰ্বাদ ঘৰত স্থায়ীভাৱে ৰাখিবলৈ আমি কোনবোৰ কথা মানি চলিব লাগে। সৰ্বপ্ৰথমে প্ৰতিদিনাই ঘৰৰ মূল দুৱাৰত শ্ৰদ্ধাৰে চাকি বন্তি জ্বলাব লাগে। এনে কৰিলে ঘৰত সকাৰাত্মক শক্তি আৰু পবিত্ৰতাৰ ধাৰা সদায় নিৰন্তৰ হৈ থাকে। দ্বিতীয়তে লক্ষ্মী পূজাৰ দিনা পদুম ফুল আৰু ক্ষীৰেৰে মা লক্ষ্মীক আগবঢ়ালে অতি বিশেষ শুভ ফল লাভ কৰা হয়। বিশ্বাস অনুসৰি পদুম ফুল মা লক্ষ্মীৰ আসন। তৃতীয়তে সন্ধিয়াৰ সময়ত মূল দুৱাৰত পঞ্চদীপ জ্বলালে ঘৰত ধন সম্পদ আৰু সমৃদ্ধিৰ আগমন ঘটে। চতুৰ্থতে ৰান্ধনীঘৰ সদায় পৰিষ্কাৰ আৰু শুচি কৰি ৰাখিব লাগে, কাৰণ শাস্ত্ৰ অনুসৰি ইয়াত মা অন্নপূৰ্ণা আৰু লক্ষ্মীৰ মাই বাস কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে লক্ষ্মী পূজাৰ আধাৰ। পঞ্চমতে পূজাৰ পাছত প্ৰতিমা গংগাজল বা গোলাপ জল ছটিয়াব। ইয়াৰ দ্বাৰা ঘৰৰ বায়ু পবিত্ৰ হয় আৰু লগতে লক্ষ্য ৰাখিব পানীৰে প্ৰতিমা ধুবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই নিয়মবোৰ বিশ্বাস আৰু ভক্তিৰে মানি চলিলে মা লক্ষ্মীৰ অশেষ কৃপাৰে আপোনাৰ ঘৰত ধন ধান সুখ শান্তি আৰু সমৃদ্ধিৰ স্থায়ী হয়। বন্ধু বান্ধৱীসকল, লক্ষ্মী পূজা হৈছে ভক্তি সুচিতা আৰু সমৃদ্ধিৰ উৎসৱ। 2025 চনৰ এই বিশেষ দিনা মা লক্ষ্মীৰ কৃপাৰে আপোনালোকৰ ঘৰত ধন সম্পদ শান্তি আৰু সৌভাগ্য প্ৰবাহিত হওক। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।